আগৰ শ্লোকত পাইছিলোঁ, মৃত্যুৰ সময়ত যি ভাৱ লৈ স্মৰণ কৰি দেহ ত্যাগ কৰে তেওঁ তাকে প্ৰাপ্ত কৰে। এতিয়া এই শ্লোকত কি কৈছে শুনো আহক। তস্মাৎ সৰ্বেষু কালেষু মামনুস্মৰ যুদ্ধস্য ময়্যৰ্পিতমনো বুদ্ধিঃ মামেব শস্য সংশয়ম। এই শ্লোকত কৈছে, অৰ্জুন, তুমি সকলো সময়ত মোক স্মৰণ আৰু যুদ্ধ কৰা, কিন্তু মনত ৰাখিবা মন আৰু বুদ্ধি মোক অৰ্পণ কৰি লোৱা। যদি মন আৰু বুদ্ধিৰে যুক্ত হৈ মোক অৰ্পণ কৰা, তুমি নিঃসন্দেহে মোক প্ৰাপ্ত কৰিবা। উদাহৰণস্বৰূপে আপোনাৰ ঘৰত ক'ত ক'ত দৰ্জা খিৰিকী আছে আপুনি সকলো জ্ঞাত, আৰু যেতিয়াই দৰ্জা বা খিৰিকী এখন খুলিবলৈ পাহৰি যোৱা হয় তেতিয়া আপোনা আপুনি আপোনাৰ মনলৈ আহে। এতিয়া প্ৰশ্ন এটা হৈছে, স্মৰণ আৰু যুদ্ধ বা কৰ্ম এই দুইটা একেলগে সম্ভৱ হয় জানো? আপোনালোকে কি ভাবে কমেণ্ট কৰি